হেল্ল' এভৰিৱান, আজি হ'ল সপ্তমী পূজা আৰু এয়া এতিয়া ভণ্টি আৰু মই ৰাতিপুৱা দুৰ্গা মাক সেৱা কৰিবলৈ আহিলোঁ আৰু এইফালে মোৰ লগৰ দুজনীও আহিছে। আমাৰ একেবাৰে ওচৰৰ মানে 3টা পূজা মণ্ডপত সেৱা কৰিম। 2টাত কৰি হ'ল আৰু এয়া প্ৰসাদ দিলে আৰু এতিয়া লাষ্ট এটাত আহিছোঁ। এয়া দেখিছেনে ইমান ধুনীয়াকৈ সজাইছে ইণ্ডিয়ান গেট, কেদাৰনাথ, চন্দ্ৰায়ন এনেকৈ বহুত এনেকৈ পূজা মণ্ডপ ধুনীয়াকৈ সজাইছে। ৰাতিলৈ যদি পূজা চাব যাওঁ আপোনালোকক দেখাম বাৰু সেইবোৰ ভিডিঅ' কৰি। পূজা বুলিয়ে ভিডিঅ'বোৰ অলপ পলমকৈ দিয়া হৈছে আৰু ইয়াত এতিয়া সেৱা কৰি লোৱাৰ পিছত আমাক প্ৰসাদ খাবলৈ দিলে। এতিয়া খাই লওঁ। আজিৰ ভিডিঅ'টো ইমানেই, বাই।